পৃথিৱীখন যিমানেই আধুনিক নহওক কিয় আজিও ভাৰতৰ বুকুত এনে কিছুমান ৰহস্য লুকাই আছে যিবোৰে বিজ্ঞানক প্ৰত্যাহ্বান জনায়। এনে কিছুমান ঠাই য'ত বতাহত আজিও কোনোবা অদৃশ্য শক্তিৰ উশাহ শুনা যায়। আজিৰ এই খণ্ডত আমি উন্মোচন কৰিম ভাৰতৰ 10টা অতি ভয়ংকৰ আৰু অজ্ঞাত তথ্য। যদি আপুনি সাহসী তেন্তে ভিডিঅ'টো শেষলৈ চাওক। ৰূপকুণ্ডৰ কংকাল হ্ৰদ হিমালয়ৰ 16,000 ফুট ওচৰত অৱস্থিত এই হ্ৰদটো বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে। 1942 চনত যেতিয়া বৰফ গলিবলৈ আৰম্ভ কৰে তেতিয়া তাত প্ৰায় 300ৰ পৰা 800টা মানুহৰ কংকাল উদ্ধাৰ হয়। ভয়ংকৰ কথা যে DNA পৰীক্ষাত দেখা গৈছে যে এই লোকসকলৰ মৃত্যু নৱম শতিকাতে হৈছিল। তেওঁলোকৰ মূৰত গধুৰ বস্তুৰ আঘাত হৈছিল। লোককথা অনুসৰি কনৌজৰ এজন ৰজাৰ আৰু তেওঁৰ দলবলৰ ওপৰত আকাশৰ পৰা ডাঙৰ ডাঙৰ শিলৰ দৰে শিলাবৃষ্টি হোৱাৰ ফলত তেওঁলোকৰ মৃত্যু হৈছিল। আজিও সেই কংকালবোৰ তাত অটুট আছে। দ্বিতীয় অভিশপ্ত গোলধৰা গাঁও ৰাজস্থানৰ জয়ছালমেৰৰ পৰা মাত্ৰ 18 কিলোমিটাৰ দূৰৰ এই গাঁওখন এসময়ত পালিবাল ব্ৰাহ্মণসকলেৰে ভৰি আছিল। কিন্তু 1825 চনত এক ৰাতি গোটেই গাঁও ভাই একেলগে নোহোৱা হৈ যায়। ভয়ংকৰ কথা তেওঁলোক যোৱাৰ পাৰত তেওঁলোকে অভিশাপ দি কৈছিল যে এই গাঁৱত পুনৰ কেতিয়াও কোনে বসতি কৰিব নোৱাৰিব। বৰ্তমান ৰাতি হ'লে তাত কোনোবা অদৃশ্য মানুহৰ খোজৰ শব্দ আৰু চিঞৰ শুনা যায় বুলি পৰ্যটকে দাবী কৰে। তৃতীয় নিধিবনৰ ৰাসলীলা বৃন্দাবনৰ এই বনখনত হাজাৰ হাজাৰ তুলসী গছ আছে যিবোৰ তললৈ হালি থাকে। ইয়াৰ এটা আচৰিত নিয়ম হ'ল সন্ধিয়াৰ পিছত ইয়াত কোনোবা বা জন্তু জীৱ জন্তু বা মানুহ থাকিব নোৱাৰে। ভয়ংকৰ কথা যে বিশ্বাস কৰা হয় যে প্ৰতি নিশা ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে ইয়াত ৰাসলীলা কৰে। কোৱা হৈছে যিয়ে এই দৃশ্য লুকাই চাবলৈ চেষ্টা কৰে তেওঁ হয় অন্ধ হৈছে নহয় মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। মন্দিৰৰ পুৰোহিতে আজিও প্ৰতি নিশা তালৈ প্ৰসাদ আৰু বিচনা সাজি দিয়ে আৰু পুৱা সেইবোৰ ব্যৱহাৰ কৰা অৱস্থাত পোৱা যায়। 4 নম্বৰ জাতিংগাৰ চৰাইৰ আত্মহত্যা অসমৰ ডিমা হাছাও জিলাৰ জাতিংগা এখন বিশ্ববিখ্যাত অদ্ভুত কাৰণত বৰষুণৰ বতৰত বা কুঁৱলী থকা ৰাতি শ শ চৰাই আকাশৰ পৰা তীব্ৰ গতিৰে মাটিত খুন্দা খাই মৃত্যুবৰণ কৰে। ভয়ংকৰ কথা যে চৰাইবোৰ সাধাৰণতে নিশা নুৰে কিন্তু ইয়াত চৰাইবোৰে যেন কোনোবা এক অন্ধ শক্তিৰ আকৰ্ষণ নিজকে শেষ কৰি দিয়ে। বিজ্ঞানীয়ে কয় ই পোহৰৰ প্ৰতি আকৰ্ষণ কিন্তু স্থানীয় লোকে ইয়াক অশুভ শক্তিৰ কাম বুলি বিশ্বাস কৰে। পঞ্চম ভানগড় দুৰ্গ দ্য চিটি অফ হষ্ট ৰাজস্থানৰ এই দুৰ্গটো ভাৰতৰ একমাত্ৰ ঠাই য'ত ভাৰতীয় পুৰাতত্ত্ব বিভাগে সূৰ্যাস্তৰ পিছত প্ৰৱেশ নিষিদ্ধ কৰি অফিচিয়েল ৱাৰ্ড লগাই দিছে। ভয়ংকৰ কথা যে 16শ শতিকাত এজন যান্ত্ৰিকে এগৰাকী ৰাজকুমাৰীক পাবলৈ কলাজাদু কৰিছিল। কিন্তু তান্ত্ৰিকজনৰ মৃত্যু হোৱাত তেওঁ অভিশাপ দিছিল যে এই দুৰ্গটো ধ্বংস হৈ যাব আৰু ইয়াৰ আত্মাই কোনো মুক্তি নাপাব। আজিৰ নিশাৰে তাত অদ্ভুত নুপুৰৰ শব্দ শুনা যায়। নম্বৰ 4 কংকালাবাছৰ UFO লাডাখৰ হিমালয়ৰ ভাৰত আৰু চীনৰ সীমান্তত থকা এই ঠাইখন অত্যন্ত দুৰ্গম। স্থানীয় লোক আৰু সীমান্ত সুৰক্ষা বাহিনী কিবা আৰু ইয়াত অদ্ভুত ত্ৰিকোণীয় আকৃতিৰ উৰণীয়া যান দেখা বুলি ৰিপৰ্ট দিছে। ভয়ংকৰ কথা যে গুগল আৰ্থ ইমেজতো ইয়াত এনে কিছুমান ৰহস্যময় ক্ৰেটাৰ দেখা গৈছে যিবোৰ কোনো সাধাৰণ নিৰ্মাণ নহয়। বহুতে ভাবে যে মাটিৰ তলত এলিয়ানৰ এটা বৃহৎ আস্থান আছে। নম্বৰ 4 কিডনহীৰ যমজ শিশুৰ ৰহস্য দ্য ভিলেজ অফ টুইনছ কেৰেলাৰ এখন সৰু গাঁও কডিনহী। ইয়াত 2000টা পৰিয়াল বাস কৰে আৰু তাৰে ভিতৰত প্ৰায় 450জনতকৈ অধিক যমজ সন্তান আছে। ভয়ংকৰ কথা যে পৃথিৱীৰ গড় যমজ সন্তানৰ হাৰত এই গাঁৱত 6 গুণ বেছি শিশু যমজ হয়। আনকি গাঁৱৰ ছোৱালী এজনী বাহিৰত বিয়া হ'লেও তেওঁৰ যমজ সন্তান হোৱাৰ সম্ভাৱনা বেছি থাকে। বিজ্ঞানীয়ে পানীৰ পৰীক্ষা কৰিছে যদিও এতিয়ালৈকে কোনো সঠিক উত্তৰ পোৱা নাই। দম্বাইগুণ্ডাৰ ভয়ংকৰ কলাযাদু ব্লেক মেজিক অৱ মায়াং আছাম অসমৰ মায়াঙক ভাৰতৰ কলাযাদুৰ ৰাজধানী বুলি কোৱা হয়। মোগলৰ দিনত ইয়াত সেনাক যাদুৰ দ্বাৰা নোহোৱা কৰি দিয়াৰ কাহিনী ইতিহাসৰ পাতত আছে। ভয়ংকৰ কথা যে পুৰণা হাতে লিখা সাঁচিপাতৰ পুথিবোৰত এনে কিছুমান মন্ত্ৰ আছে যাৰ দ্বাৰা মানুহক ছাগলী বনোৱা বা এটা মুঠি চাউলেৰে কাৰোবাৰ মৃত্যু ঘটাব পৰা যায় বুলি আজিও লোকৰ বিশ্বাস প্ৰচলিত। নম্বৰ 8
শনিবাৰ ৱাৰ্ডাৰ আৰ্টনাত ই এটা অতি সুন্দৰ দুৰ্গ আছিল পুনেৰ, কিন্তু ইয়াৰ ইতিহাস ৰক্তাক্ত। মাত্ৰ 13 বছৰীয়া ৰাজকুমাৰ নাৰায়ণ দাসক তেওঁৰ আত্মাই ইয়াত নিষ্ঠুৰভাৱে কাটি হত্যা কৰিছিল। ভয়ংকৰ কথাটো হ'ল যে মৃত্যুৰ সময়ত শিশু ৰাজকুমাৰজনে খুৰাকক সহায় বিচাৰি চিঞৰিছিল, কাকা মালা বাজপা মানে হ'ল খুৰা মোক বাচাওক। স্থানীয় লোকৰ মতে পৰিটো মূৰ্তিৰ ৰাতি আজিও সেই শিশুটিৰ কৰুণ চিঞৰ দুৰ্গাৰ দেৱালবোৰত খুন্দা খাই প্ৰতিধ্বনিত হয়। শেষত কুমাৰী কণ্ডম দ্য লষ্ট কণ্টিনেণ্ট। কুমাৰী কণ্ডম তামিল লোককথা অনুযায়ী ভাৰত মহাসাগৰত এখন বিশাল মহাদেশ ডুবি আছে, যিখনৰ নাম আছিল কুমাৰী কণ্ডম। ই আছিল তামিল সভ্যতাৰ জন্মস্থান। ভয়ংকৰ কথা যে বহু সাগৰীয় গৱেষকে শ্ৰীলংকা আৰু ভাৰতৰ মাজত পানীৰ তলত এনে কিছুমান নিৰ্মাণ বিচাৰি পাইছে, যিবোৰ প্ৰমাণ কৰে যে হাজাৰ হাজাৰ বছৰ আগতেই ইয়াত এক উন্নত সভ্যতা আছিল, যি এক বৃহৎ চুনামীৰ ফলত নিঃশেষ হৈ গ'ল। এয়াই আছিল ভাৰতৰ 10টা আটাইতকৈ ৰহস্যময় ভয়ংকৰ কাহিনী। ইয়াৰ কোনটোৱে আপোনাৰ আটাইতকৈ বেছি আচৰিত কৰিলে কমেণ্ট কৰি আমাক জনাওক। যদি আপুনি মায়াং বা ভানগড় দুৰ্গলৈ কেতিয়াবা যাব বিচাৰে, তেন্তে আপোনাৰ সাহসৰ কথা আমাক নিশ্চয় লিখিব। আমাৰ ভিডিঅ'টো ভাল লাগিলে পৰিয়ালৰ সদস্য হ'বলৈ ছাবস্ক্ৰাইব কৰক। ধন্যবাদ। জয় অসম।